তো গাইজ ফাইনেলি আমি পাই গ'লোঁ সি পাৰৰ পৰা এই পাৰ মানে মাজুলী সোমাই গ'লোঁ আৰু তো মজাকৈ সোমাই গ'লোঁ বহুত ভাল লাগিছে যিহেতু মাজুলী সিমানেই ভাল লাগে চাওক কি ধুনীয়া একদম নদী আৰু এইফালে চাওক বাইক চাইক ধুনীয়াকৈ নমাই পেলাই হেৰি চেৰি কৰিছে আৰু মানে নমাব এতিয়া আৰু এইফালে দেখিছে দাদাজন মই এইফালে ক'ত নাৱত মজাকৈ উঠি আছোঁ ইমান ভাল লাগিছে মানে বহুত ভাল লাগিছে গাইজ গম পাইছে নাই আৰু এইফালে দেখিছে চাগে ধুনীয়াকৈ বাইক চাইকবোৰ নমাবলৈ এতিয়া হৈছে বোলে চাওক কি ধুনীয়া দৃশ্য তাৰ পৰা দেখিলে পাইছে মজাকৈ আৰু এইফালে দেখিছে সেইটোৱে উঠি বাইক নমাই কেনেকৈ কি হৈছে চাই আছে তো লাগি পেলাই মাই গড কি ক'ব মানে ইমানে মানে চাইকেলখন আমাৰ ইয়াত ধুনীয়াকৈ থৈ দিছোঁ মজাকৈ আমাৰ যিহেতু বাইকখন মানে মোৰ লায়নখন আৰু ভাল লাগিছে যিহেতু মাজুলী আহি আৰু চব কি ধুনীয়াকৈ নপেলাই লৈ গৈছে আৰু দেখিবলৈ আহিছে মজাকৈ নমাই লৈ গৈছে যিহেতু ইমানেই ভাল লাগিছে গাইজ বহুত ভাল লাগিছে একদম মজা আৰু উঠা জ্বলাব লাওঁ তো এতিয়া গৈ থাকিম মজাকৈ চাই লওক ভিডিঅ'টো আৰু গাইজ মজাকৈ ফেৰী পৰা নামি ল'লোঁ এতিয়া আৰু একদম তুফান গ'ল আৰু মই থাকি গ'লোঁ মানে অলপ গৈ থাকিম মজাকৈ চাইকেল মাৰি মাজুলী যিহেতু পালনাম চলি আছে আমজি সত্ৰত তো তালৈ যাম এতিয়া বালি কেনেকুৱা ৰাস্তা চাওক বহুত বালি যাব না বালিতে ৰখি যায় বালি পুৰা আহিছে লগতে আমাৰ লগত কাৰণে বেলেগকৈ আহিছে বাৰু তাৰপিছত পলালে বহুত বেয়া আছে ধূলি গোটেই এখন গাড়ী দেখিছে গোটেই ধূলি গ'ল মানে দলং বনাইছে দেখিছে পেলাই দেখিছে দৌৰলে ইমান দলকৈ দৌৰ পাৰিছে তো এনেকৈ গৈ থাকিম আৰু ভিডিঅ'টো মজাকৈ চাই থাকক তো পাই থাকিমগৈ বেছি দূৰ নাই আৰু দলং বনাই আছে আগত গৈ আছে পাৰ্টি আহি ঘাটৰ পৰা ফেৰীৰ পৰা নামি আহি এতিয়া পাইছোঁ আৰু দূৰ আছে আৰু অলপমান যাব লাগিব সেইকাৰণে এইবাৰ বালি চাপৰি পামগৈ চাপৰি পৰা এনেকৈ গৈ থাকিম আৰু ফেৰী আগত গৈছে বলক আৰু গৈ থাকিব পূৰা ভাল লাগে শর্টকাট রাস্তা গড়মুড়ি পালাবাড়ি ঘুরে অহাকে নাই যেহেতু শর্টকাট মেয়ে রাস্তা মানে কি ক'ব আৰু তো চাইকেলটো পাই যামগৈ মজাকৈ মজাকৈ আহি আছোঁ গাইজ চাওক কি ধুনীয়া এইফালেও পথাৰ তো পথাৰটো বোলো আমি এতিয়া গৈ থাকিম বহুত ভাল লাগিছে মাজুলী আহি ভালো লাগে বহুত মজা লাগে গম পাইছে গাইজ আগৰ কেইজন পূৰা ফালি চিলি গৈ আছে মানে সৌজন দেখি যায় গৈছে চাইকেল মাৰি বাইক লৈ যায় নহয় বাৰু চাইকেল কেইজনে আহি আছোঁ মজাকৈ তো ভিডিঅ'টো চাই থাকক আৰু বেছি দূৰ নাই পাম আৰু মজাকৈ পাই গৈ তেনেকৈ হৈছে কৰিব আছে মজাকৈ তো গাইজ চাই থাকিব অকণ স্কিপ নকৰিব তো আৰু মানে যিহেতু দিনৰ আহি থাকোঁতে দিনৰ ক'লে ৰাতি চাওকচোন কিমান ধুনীয়া পালন কৰিছে ধুনীয়াকৈ মজাকৈ ইমান মানুহ যথেষ্টখিনি মানুহ হয় বাৰু দোকান বজাৰবোৰ চাওক না কিমান ধুনীয়া একদম বহুত ভাল লাগে গৈ বহুত মজা লাগিছে মানে বহুত ভালো লাগিলে ইমান মানে কি ক'ব মানে একদম ইমান ভাল লাগে মানে চব কিমান ধুনীয়াকৈ বস্তুবোৰ পোৱা যায় দোকান কিবা একদম জেলপি চেলপি পূৰা তামাম খালোঁ মই যিহেতু খাব বস্তুবোৰ নেদেই কালাৰত নাযাব বাইদেউ ফচি যাব মাল চাব কোৱালিটি চাব মাত্ৰ 100 টকা একদম মজাকৈ খালোঁ বস্তুবোৰ বহুত ভাল লাগিলে আৰু মানুহ বহুতখিনি হয় চাওকচোন মানুহ মানে হয় আজিতো ৰাতি নহয় মানে দিনৰ পৰা ভিডিঅ'টো ৰাতিয়ে কৰা যায় আৰু বহুতখিনি ভাল লাগে মজা
আৰু মানে গাইজ পূৰা গ'লোঁ একদম ভিডিঅ' কৰি মজাকৈ একদম তাত দোকান চোকান আছে আৰু বহুত মজা লাগিলে আৰু কি ক'ব আৰু ভিডিঅ' কৰি গৈ আছোঁ দিয়ক চাই থাকক আৰু ভিডিঅ'টো মজাকৈ দেই গাইজ অকণো স্কিপ নকৰিব আৰু ভিডিঅ'টো নাচাব দেই গাইজ পতা আগত আছে নহয় না আগত আছে নাই কিয় নেদেখাম তারপর তো একবার এনেকা করব না কেন যাব এবেলে কলেজ আছে নাই না বলে এবেলে সোমাই যাম বলক যাবা নাকি চলো चलो नु लताई नेকি ओइ लताई কি বস্তু পাম তো গাইস আৰু আমি মানে কৈছো আমি লতাই চুইত খেলিছে দিছে লতাই একদম মিঠাতেল মানে এটা চাটা এনেকৈ পায় আৰু মজাকৈ বহুত ভাল লাগে একদম লতাই মাত্ৰ 50 টকাতে মানে পাই যাব মই নেখেলিলোঁ বাৰু যিহেতু কাপোৰবিলাক চাই আছোঁ বজাৰখনকৈ এপাক চালোঁ আমি ভিতৰত আছোঁ আকৌ বাণিজ্য মেলাৰ ভিতৰত এইটো বহুত ডাঙৰকৈ দিছে ডাঙৰ ফিল্ড হয় বহুত মজাকৈ বহুত ভাল লাগিলে একদম ঘূৰি ভৰি একদম পূৰা বিষাই গৈছে আৰু মানে ভাল লাগিছে মানে গৈছে দোকান একদম চোৱা কাপোৰৰ দোকান কিবা কিবি চব যি লাগে আৰু চব লৈ যাব আপোনালোকে আহিব কোনে পানামলৈ আহিছে কমেণ্ট কৰিব কোন গৈছে গাড়ীৰ এডভাৰটাইজ এখন গাড়ী ৰখি আছে মানে এখন কে লতাই নেকি টাটা মটৰছৰ ডিলাৰৰ পৰা আহিছে লতাই লটাৰী নহয় গাড়ী লোক সোনো এভাৰেজ ভালে চাইবে যা বল যা চল ওইটোৱে ভাল হৈছে ঘুৰদালি পেলাইছে
তো গাইছ মানে এইফালে চক সৰু সৰু ছোৱালী গাড়ী চাড়ী কিবি খেলিব পাৰি এইফালে মজাকৈ আন্ধাৰ বোলে আন্ধাৰ পূৰা আন্ধাৰ হৈছে এইফালে চক সৰু মজাকৈ এইফালে মানে ওপৰৰ পৰা মানে চুচৰি দিব পাৰি একদম সৰু ছোৱালীৰ কাৰণে যিটো 50 টকা লয় এই 50 টকাটো কোনে নবাবত খৰচ কৰে সেইকাৰণে আমি খাই দিলোঁ পানী পুৰি মানে যিহেতু ফুচকা হয় আৰু খাই দিলোঁ এনেকৈ জেলপি চেলপি খাই দিলোঁ আৰু কিনো জেলপি 10 টকা 20 টকা খালেই হৈ যায় যিহেতু আৰু এইফালে চক না কিমান ধুনীয়া মজাকৈ আৰু এইফালে চক দাদা এজনে ভিডিঅ' বনাই আছে তেখেতেও বোলে ইউটিউব চেনেল আছে মই সুধিছিলোঁ মানে আৰু চক না এইফালে দেখাই আছোঁ আৰু ময়ো যিখিনি পাইছোঁ এইফালে চক খেলি আছে পূৰা ফূৰ্তি কৰি আছে সৰু ছোৱালী এনেকুৱা আনন্দ আৰু 50 টকা দি তো আৰু মানে কিছুমান লগত দেখাইছোঁ ৰাতি মজাকৈ দেখিলে এতিয়া চাওক দিনত চাওক না কিমান ডাঙৰ মেলা এখন গাড়ী চাড়ীবোৰ কিমান ডুম ডুমাইছে এইকেইটা দেখাইছোঁ ওখ ওখকেইটা যে মই দেখাইছিলোঁ যে মই আঁতৰফালে দেখিলোঁ পাইছে এইফালে চাওক একদম দলঙৰ ফালৰ পৰা একদম পূৰা দোকান একদম পূৰা মেলা নিচিনা বোলে ওখ ওখকেইটা দেখাইছিলে আপোনালোকক দেখিছিলেই মজাকৈ এইফালে দাদাজন আৰু মই আছোঁহি মানে এনেকৈ আহিছোঁ আৰু ওলাই মেলি আহিছোঁ যিহেতু চক কিমান ধুনীয়া মজা একদম মেলাৰ পৰা আহে চক 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 জুম কৰি দেখাই দিছে বা একদম দলঙৰ ফালৰ পৰা একদম ইমান মেলা এইফালে তললৈ মজাকৈ একদম আমি একদম মানে দলঙৰ ওপৰত আছোঁ মজাকৈ এইফালে চাই লওক এইফালে মোৰ লগত আৰু এজন সত্ৰৰে দাদা এজন আহিছে মোৰ লগত মানে দেখাবলৈ লগত আহিছোঁ আৰু কোন নাই কাৰণে ইমান ধুনীয়া আৰু সেইবিলাক ওখ ওখ যেন দেখিছোঁ সেইবিলাক মানুহৰ ভিৰ ইমান নাই বহুত কম আছে ন গাড়ী কিন্তু তাত বহুত আছে ন হয় নহয় দুজন আহিলোঁ এখন আহিছে 4জন আহিলোঁ আহক যাওঁ হওক আহিব লাগে আৰু ন গাইছ আৰু মানে গেছ মণিকূটৰ ভিতৰলৈও গ'লোঁ চালোঁগৈ মজাকৈ এইফালে চাওকচোন